মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি আলোচনা কৰিম BA ফাৰ্ষ্ট ছেমিষ্টাৰৰ VAC অৰ্থাৎ ভেলু এডেড কোৰ্ছ এনভাইৰনমেণ্টেল ছায়েন্সৰ যিটো কিতাপ আছে তাৰে ইম্পৰ্টেণ্ট কুৱেশ্যন আনচাৰসমূহ আলোচনা কৰিম। যদি তোমালোকে মোৰ চেনেলত নতুন আহিছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো ক্লিক কৰি দিবা। আজি আমি আলোচনা কৰিম ইক'ছিষ্টেম শব্দটো কোনে ব্যৱহাৰ কৰিছিল। ইক'ছিষ্টেম শব্দটো ব্যৱহাৰ কৰিছিল A.G. টেনছলে। আৰু আমাৰ দ্বিতীয়টো কুৱেশ্যন হ'ল বায়ুমণ্ডলৰ অক্সিজেনৰ পৰিমাণ কিমান। অক্সিজেনৰ পৰিমাণ হ'ব 20.95। তৃতীয়টো প্ৰশ্ন হ'ল বছৰৰ কোনটো তাৰিখে বিশ্ব পৰিৱেশ দিৱস পালন কৰা হয়। এইটো হ'ব তোমালোকে জানাই, এইটো 5 জুন তাৰিখে। 4 নম্বৰটো হ'ল আমাৰ বায়ুমণ্ডল, জলমণ্ডল আৰু স্থলমণ্ডলৰ জীৱ থকা অংশটোক কি বোলে। পৰিস্থিতিতন্ত্ৰ, জীৱমণ্ডল, জৈৱ বৈচিত্ৰ্য, খাদ্যজাল। এইটো তোমালোকে কমেণ্ট কৰি জনাবা। আৰু তাৰপিছত হ'ল তলৰ কোনটো স্বভোগী প্ৰাণী। বাঘ, উদ্ভিদ, গৰু আৰু ভেকুলী। তোমালোকে জানা, এইটো তোমালোকে কমেণ্ট কৰি জনাবা। যোনটো শুদ্ধ এনচাৰ হয় তোমালোকে কমেণ্ট কৰি জনাবা। তাৰপিছত হ'ল তলত দিয়া প্ৰশ্ন উত্তৰসমূহৰ যিকোনো 5টা প্ৰশ্নৰ উত্তৰ কৰা। 2 × 5 = 10। পৰিৱেশৰ যিকোনো দুটা জৈৱিক উপাদানৰ নাম লিখা। দ্বিতীয়টো হ'ল বায়ু প্ৰদূষণৰ দুটা কাৰণ লিখা। 4 নম্বৰ দুবিধ নৱীকৰণযোগ্য সম্পদৰ উদাহৰণ দিয়া। পৰিৱেশ মানে কি? পৰিৱেশৰ বিভিন্ন উপাদানবোৰ কি কি? পৰিৱেশ তন্ত্ৰ বুলিলে কি বুজা? প্ৰদূষক মানে কি? খাদ্যজাল কি? পৰিৱেশ বুলিলে কি বুজা? তলত দিয়া প্ৰশ্নসমূহৰ যিকোনো 3টা প্ৰশ্নৰ উত্তৰ কৰা। 5 × 3 = 15 মাৰ্কছ। নৱীকৰণযোগ্য সম্পদ আৰু ক্ষয়শীল সম্পদ সম্পৰ্কে আলোচনা কৰা। পৰিৱেশ অধ্যয়নৰ পৰিসৰ আৰু গুৰুত্ব সম্পৰ্কে আলোচনা কৰা। নৱীকৰণ কাক বোলে? নৱীকৰণৰ কাৰণ আৰু পৰিণতি সম্পৰ্কে